আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ কথাটো ক'বলৈ গ'লে ইয়াত মূৰ প্ৰতিদ্বন্দ্বী হ'ব লাগিছিলে বিপিএফ কিন্তু এতিয়া বিপিএফ কোনো দূৰদূৰত কোনো ছবিত নাই তেখেতসকলৰ হাহাকাৰ হৈছে নিজৰ দলত আৰু কোনো মানুহ থাকিব বিচৰা নাই হয় ইউপিপিএলত নহলে বিজেপিত তেখেতসকলৰ মানুহবিলাক আহিব বিচাৰিছে ফৰ যেটো ছবি নাঙল হিটো লৈ পেলাই নেক্সট ইলেকশন খেলিবলৈ মানুহে নাপাব এই যেটো লোকসভা নিৰ্বাচন এটো অলপ একপক্ষীয় নিৰ্বাচনৰ নিচিনা এটা ইয়াত আজি যেটো পৰিৱেশ ইয়াত এনডিএৰ প্ৰাৰ্থী যিসকল আছে বিজেপিৰ প্ৰাৰ্থী এজিপিৰ প্ৰাৰ্থী আৰু ইউপিপিৰ প্ৰাৰ্থী ইয়াৰ বাহিৰে বাকি প্ৰাৰ্থীসকলক ৰাইজে বিকল্প হিচাপে লোৱা নাই ইয়াত এটাই মানে ৰাইজে ডিসিশন লৈছে যে এনডিএক এবাৰ জয়যুক্ত কৰাব ইয়াৰ মূল কাৰণটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু সবে বিচাৰিছে সকলো ভাৰতীয় মানুহ বিচাৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি পাইছো যিজনে নেকি সদায় দৰিদ্ৰ মানুহৰ কথা চিন্তা কৰে আৰু ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ কাৰণে চিন্তা কৰে গতিকে এনেকুৱা এটা ভাল দিন ভাল পৰিৱেশ ভাল সময়টো কোনো হাতৰ পৰা যাবলৈ নিদিয়ে এই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৰে মনটো জয় কৰিছে আৰু সেই কাৰণে আজি সকলো মানুহে এনডিআৰ ক্যান্ডিডেট ইয়াত বিজেপিৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক পদুম ফুলত ভোট দিব কোকৰাঝাৰত আমাৰ ইউপিপিএলৰ ক্যান্ডিডেট এনডিআৰ ক্যান্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিব আৰু ঠিক তেনে ধৰণৰ বৰপেটাত মানে এজিপিৰ ক্যান্ডিডেটক ভোট দিব তেনেকুৱা ৰাইজে এতিয়া ডিসাইড কৰিছে তো সেই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাম আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3টা বছৰত যিমানখিনি কাম কৰিলে স্বাধীনতাৰ 70 বছৰ 75 বছৰত ইমানখিনি কাম কোনোদিন ৰাইজে দেখিবলৈ পোৱা নাই গতিকে সাধাৰণ মানুহৰ কাৰণে ৰাইজৰ কাৰণে ইয়াতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে এই কাৰণে এই নিৰ্বাচনত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ কথাটো ক'বলৈ গ'লে ইয়াত মূৰ প্ৰতিদ্বন্দ্বী হ'ব লাগিছিলে বিপিএফ কিন্তু এতিয়া বিপিএফ কোনো দূৰদূৰত কোনো ছবিত নাই তেখেতসকলৰ হাহাকাৰ হৈছে নিজৰ দলত আৰু কোনো মানুহ থাকিব বিচৰা নাই হয় ইউপিপিএলত নহলে বিজেপিত তেখেতসকলৰ মানুহবিলাক আহিব বিচাৰিছে সেই কাৰণে আজিৰ পৰিৱেশটো চাই পেলাই মই বিটিআৰৰ ক্ষেত্ৰত ক'ব বিচাৰো যে ইয়াত বিপিএফৰ যেটো ছবি নাঙল হিটো লৈ পেলাই নেক্সট ইলেকশন খেলিবলৈ মানুহে নাপাব বাকি অসমৰ ক্ষেত্ৰতো আৰু মই ক'বই নালাগে আপোনালোকে দেখিয়ে পাইছে সো গতিকে এই নিৰ্বাচনটো খুব এটা সুন্দৰ নিৰ্বাচন আৰু হিটো এনডিএৰ কাৰণে নিৰ্বাচন মাৰ্জিন কিমান মান হ'ব বহুত মাৰ্জিন 2.5-3 লাখৰ বেছি হ'ব ইয়াত আগতেও মানে অলপ প্ৰতিদ্বন্দ্বী থকা সময়তে বহুত মাৰ্জিন পাইছে এতিয়াতো আৰু কোনো প্ৰতিদ্বন্দ্বীয়ে নাই একচেটিয়া নিৰ্বাচন হৈ আছে বিপিএফৰ নেতা চন্দন ব্ৰহ্মই আপোনাৰ ইউপিপিএলৰ যোগদানৰ কথা চলি আছে কি তেখেতে প্ৰেছ মিট কৰি কৈছে যে 12 তাৰিখে তেখেতে জয়েন কৰিব আৰু এইটো আমাৰ কাৰণে নহয় এইটো হাগ্ৰামা মহিলাৰ কিছুমান ভুল ডিসিশনৰ কাৰণে কাৰণ তেখেতেও তেখেতৰ দীঘলীয়া সময়ত সতীৰ্থ হিচাপে সংগ্ৰামী হিচাপে সতীৰ্থ আছিল সৰকাৰ চলোৱাত সতীৰ্থ আছিল বহুত কাম তেখেতে কৰিছিল আৰু যেতিয়া চুক্তি হ'বলৈ গৈ আছিল 2003 চনত ইয়াত একজন মূল কাণ্ডাৰী তেখেতেও আছিল গতিকে পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেটো একনায়কত্ববাদ যেটো ৰাজতন্ত্ৰৰ নিচিনা কৰিলে ইয়াত সকলো এজন এজনকৈ আজি এৰি আহিছে আৰু কেদিনমান ৰখক আপোনালোকে তেখেতৰ দলত তেখেতৰ পৰিয়ালৰ বাহিৰে আৰু কোনো নাথাকিব नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन
अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो।